ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো মই ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট কৰি দিছোঁ। আজি মই বনাব লৈছোঁ পাতত দিয়া মাছ ৰাতিপুৱাই ভাতৰ লগত খাবলৈ। কেনেকৈনো বনাওঁ ভিডিঅ'টো শেষলৈকে চাব আৰু ভিডিঅ'টো এতিয়া মই আৰম্ভ কৰিছোঁ। চাওঁ আহক কেনেকৈনো বনাওঁ। প্ৰথমতে মায়ে জুইশালত পাতকেইখিলা সেকি লৈছে, নহ'লে ফাটি যাব। আজি পাতত দিয়া মাছ মায়ে বনাব। কেনেকৈনো বনাই মই ভিডিঅ'টো দেখাম আজি। পাতকেইখিলা হৈ গ'ল। এতিয়া মায়ে মাছখিনি দি দিছে পাতকেইখিলাত। এতিয়া দিছে হালধি, সোৱাদ অনুসৰি নিমখ দি দিছে আৰু নহৰু দি দিছে 3 ফুটা। এতিয়া ভালদৰে মিক্স কৰি লৈছে মায়ে। এতিয়া মাছখিনি ভালদৰে এনেকৈ মেলি লৈছে। তাৰ পৰা পাতখনে বান্ধি দিব। এতিয়া বান্ধি দিব ৰছী এডালে। এয়া মাছখিনি হৈ গ'ল। এতিয়া জুইত দি দিব মাছখিনি। আজি জুইতে বনোৱা হ'ব। ইয়াত এতিয়া জুইত দি দিয়া হৈছে। জুইতে বনোৱা হৈছে, গেছত নবনায়। জুইত বনালে খাবলৈ বেছি সোৱাদ হয়। এয়া আমাৰ বেটা উঠি গ'ল। এতিয়া গা ধুবগৈ বেটা। নতুন চোলা পিন্ধে বোলে। কালি আইতাকে চোলা এযোৰ আনিছিলে ন, হয় নাই? কি আনিলে আইতাই? কৈ দিয়া আকৌ তুমি। এইফালে মই বইল কৰি আছোঁ তিতা কেৰেলা। ইফালে মই বইল কৰি আছোঁ ভাতৰ লগত খাবলৈ তিতা কেৰেলা বইল। আৰু এইফালে হৈ গ'ল দালি আৰু মাছৰ মাথা কোমোৰাৰ লগত। মস্তিকে খাম আৰু ন। আৰু এইফালে বনাই আছে পাত। তুমি কি কৰিবা? চোলা পিন্ধিবা। গা ধুবা নাই? ধুবা? ভাল ন গা ধুব এতিয়া। এতিয়া মই জুইশালত বহি আছোঁ। এইটো আমাৰ পাকঘৰে। ইয়াত আমি জুই জ্বলাওঁ। এতিয়া হৈয়ে গ'ল পাতত দিয়া মাছখিনি। ইয়াত বহুত ধুনীয়া হৈছে। এয়া দেখাই দিছোঁ চক ওচৰৰ পৰা। এতিয়া উলিয়াই ল'লোঁ কাঁহী এখনত। এতিয়া ভালদৰে পিটিকি ল'ম মাছখিনি। চলোৱা চলোৱা আকৌ চাই চলোৱা ভিডিঅ' কৰি ল'ম প্ৰথমতে। এতিয়া মই মাছখিনিত দিম মিঠাতেল অলপ দিলোঁ আৰু নেমু ৰস দি দিছোঁ।
এতিয়া দি দিছোঁ বি জলকীয়া। এতিয়া মই চামুচ এখনে ভালদৰে পিটিকি লৈছোঁ মাছখিনি। সোৱাদ অনুসৰি নিমখ দি দিছোঁ আকৌ। এয়া মাছৰ পিটিকা হৈয়ে গ'ল। এনেদৰে কোনে কোনে খাইছে কমেণ্ট কৰিবচোন। সৰু মাছৰ পিটিকা খাবলৈ বহুত সোৱাদ। লোকেল মাছৰ জোল এইফালে মই দালিৰ লগত সিজাইছিলোঁ, দালি আৰু কোমোৰাৰ লগত। এয়া ভাতৰ থালি ৰেডি হৈ গ'ল। আৰু আজি ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্ট কৰিব। আজি যিসকলে নতুনকৈ চাই আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু আজি মাছৰ আঞ্জাখন কেনেকুৱা লাগিলে কমেণ্টটো কৰিব প্লিজ। এনেদৰে সৰু মাছৰ আঞ্জাখন আপোনালোকেও খাই চাব আৰু কেনেকুৱা লাগিলে কমেণ্ট কৰিব। আৰু আকৌ নতুন এটা ভিডিঅ'ত লগ পাম। আজিলৈ বাই বাই।